নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। সিদিনাৰ কথা, সিদিনা দেওবাৰ আছিলে। মই মাৰ ঘৰলৈ বুলি গৈছিলোঁ আৰু মা আৰু বৰমাই দুয়োগৰাকী লগ লাগি এৰী মুগাৰ খোলাৰ পৰা লেটাবিলাক উলিয়াই আছে। মই এইটো বস্তু খাই খুবেই ভাল পাওঁ, সেইকাৰণে মায়ে মোৰ কাৰণে অলপ ৰাখি থৈছিলে। বেছি নহয়, দুয়োগৰাকী লগ লাগি এতিয়া এৰাই আছে। মই খাই মই খুবেই ভাল পাওঁ। আৰু তাৰ পাছতে বৌয়ে দিলেহি চাহ, এয়া পিঠা। গোটেইখিনি লগ লাগি চাহ খালোঁ, বহুত কথা পাতিলোঁ। বহুত দিনৰ মূৰত আহিছোঁ, বিহু বুলি মানে দেৰি কৰি অহা হ'ল মাৰ ঘৰলৈ। এগৰাকী আকৌ ডাঙৰ ভতিজা, আমাৰ সকলোৰে মৰমৰ। তাই ক'লে বোলে বৰদা পেহী ফটো তোলোগৈ বুলি, এয়া ফটো তুলিবৰ কাৰণে আহিলোঁ। এইফালে দেউতা সকাম খাই আহিছে ক'ৰবাত, আৰু এইফালে ভাইটিয়ে মাংস কাটি আছে, দাদাই মাংস বনাই আছে, মাছ বনাই আছে ক'ব নোৱাৰিছোঁ। আৰু এইফালে বৌয়ে প্ৰসাদ উলিয়াই দিছে খাবৰ কাৰণে। এইখিনি প্ৰসাদো মই খাই খুবেই ভাল পাওঁ, আৰু হাতে হাতে লৈ খোৱা মজাটোৱে বহুত বেলেগ। প্ৰসাদ আৰু প্ৰসাদ খাই কিবা এটা ভাল লাগে। মই এনেকৈ হাতত লৈ খাই বেছি ভাল পাওঁ। তাৰপিছত এয়া ভাত বাঢ়ি দিছে বৌয়ে। ভাতৰ লগত আছিলে মাংস, কুকুৰা মাংস আৰু এৰী পলুৰ লেটা। তাৰপিছতে আছিলে দালি আৰু মাটিমাহ বনাইছিলে অমিতা দি, আৰু এইখন মিক্স চব্জি। এনেকৈয়ে খালোঁ। খাই মেলি আজৰি হৈ অলপ ৰখি আমি নাচিলোঁ ভতিজাকেইজনীৰ লগত, এনেই অকণমান ফূৰ্তি কৰিলোঁ। মা দেউতাহঁতে এতিয়া ভাত খাইছেহে, আৰু মই সোনকালে খাই দিলোঁ, ভোক লাগিছিলে বুলি ভতিজাকেইজনীৰ লগত, আৰু সিহঁতেও ভাগৰ লাগিব শুই যাব বুলি। এতিয়া আমি ৰুমলৈ আকৌ যাব লাগিব। থাকিবলৈ মন আছিলে, তথাপিতো থাকিব নোৱাৰিলোঁ। এতিয়া বাজিছে ৰাতি 8টা, আৰু ৰুম পাই গ'লোহি। এতিয়া আহিব হুঁচৰি, সেইটো কাৰণে আকৌ শুব নোৱাৰোঁ। বহুত ভাগৰ লাগিছে, তথাপিতো শুবলৈ নহ'ব আৰু এতিয়া। হুঁচৰিখিনি যোৱাৰ পিছত আৰু ভকতসকল আহিছে হুঁচৰি গাবৰ কাৰণে। হঠাৎ বৰষুণ যাক লৈ আহিলে, কি যে কৰে বতৰ আজিকালি নহয়, ধৰিবই নোৱাৰি। হুঁচৰি গাই হোৱাৰ পিছত সকলোৱে চাহ দিয়া হ'ল, আৰু আমিও খালোঁ লগতে চাহ। আৰু এতিয়া প্ৰায় 10টা-11টামান বাজিবলৈ হ'ল, আৰু ভিডিঅ'টো ইমানতে সামৰিব লাগিব। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।